নমস্কাৰ বন্ধুসকল, পুনৰ মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন প্লেচ গৈ আছোঁ। সো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আজি নতুন এটা প্লেচ আহিছোঁ। একচুৱেলি ক'ব লাগে গোলাঘাটৰ যোগীবাৰী বুলি কয় আৰু অলৰেডি মই টিকেট লৈ ল'লোঁ। পাৰ পাৰ্চনৰ এণ্ট্ৰি 20 ৰুপিজ তেওঁলোকে লৈছে আৰু ভিতৰখিনি আপোনালোকক কি আছে মই দেখাবলৈ যত্ন কৰিম। চ' ভিডিঅ'টোৰ লগত জড়িত থাকক। এতিয়া আপোনালোকক ভিতৰলৈ দেখাৰ আগত এটা ডাঙৰ মাছ দেখাই আছোঁ। ডাঙৰ মাছ একদম চব ভিডিঅ'টোৰ লগত জড়িত, একদম ডাঙৰ মাছ। চাওক, একদম ভিউজখিনি চাই থাকক আৰু এটা প্ৰকাণ্ড মাছ। চ' গৈ আছোঁ ডাঙৰ মাছটো চাবলৈ। এতিয়া খেলে আৰু কেতিয়াবা সৰু ল'ৰা ছোৱালী আহি। চ' আপোনালোকে আহিব পাৰিব। মই ভিতৰৰ ভিউজখিনি দেখাম। ভিতৰৰ ভিউজখিনি দেখাৰ আগত চাব ডাঙৰ মাছটো। বাহ, Oh my God, ইমান ডাঙৰ। বাকী আৰু ভিউজখিনি আপোনালোকে ভিতৰখিনি মই দেখাম। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰ আহিছে তেন্তে আপোনালোকে কমেণ্টটো কৰক আৰু লগত কি কৰিব লাগে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিতৰখিনি একচুৱেলি যোগীবাৰীৰ ভিতৰখিনি আৰু দেখাই থাকিম। একচুৱেলি আপোনালোকে কওক ডাঙৰ মাছটো দেখি আপোনালোকে কেনেকুৱা পালে। মোৰো ভাল লাগিছে ইয়াত আহি। আৰু কেতিয়াবা আপুনি যদি ভাবে আহিব পাৰিব গোলাঘাটৰ পৰা কলাক্ষেত্ৰ আগলৈ আহি আপুনি গম পাই যাব। যোগীবাৰী বুলি সুধিলে গম পাই যাব প্লেচটো। আৰু বহুত ভাল লাগিছে। চ' ভিডিঅ'ৰ লগত জড়িত থাকক। বা এতিয়া ডাইনাছৰ এটা দেখাম আপোনালোকক। চ' ভিডিঅ'ৰ লগত জড়িত থাকক। ডাইনাছৰ, এইটো ডাইনাছৰ নহয় আকৌ দেই। বলো বাহ, Oh my God, ডাইনাছৰ হয় নাই? যদি আপোনালোকে কেতিয়াবা আহিব পাৰে আৰু সঁচাকৈ ভাল লাগে কিয় বহি। আপুনি চাওক, এইফালেও পানী আৰু এইফালেও চব বহাৰ প্লেচৰ মাজে মাজে আপোনালোকে এইফালেও পানী আছে। তাৰ মাজত একচুৱেলি ভাল লাগে। আৰু এইফালে আপোনাৰ চৰাই চিৰিকটি মাত, তাৰ মাজত আপুনি। আৰু এবাৰ ইমাজিন কৰি চাওক কেনেকুৱা লাগিব। একচুৱেলি আহক এবাৰ যোগীবাৰীখন চাওকহি। একচুৱেলি ভাল প্লেচ হয়, বহুত ডাঙৰ হয় একচুৱেলি ক'বলৈ গ'লে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি যাওক। আৰু যদি চেনেলটো প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ আগতেও কৈছোঁ আৰু সেইটোতো ক'বলৈ নালাগে, আপোনাৰ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা থাকিলে।
প্লেচৰ ভিতৰখিনি আপোনালোকক দেখাই আছোঁ। চ' ভিডিঅ'টোৰ লগত জড়িত থাকক। একচুৱেলি ইয়াত বহি ভাল লাগে আৰু এতিয়া ৰ'দ দি আছে, কিন্তু আপোনাৰ ইভিনিং টাইমত একচুৱেলি ক'বলৈ গ'লে ইয়াত বহি বহুত ভাল লাগিব। আৰু একচুৱেলি ভিউ পইণ্টখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। বহুত ডাঙৰ প্লেচ হয় আৰু যদি আপোনালোকে কেতিয়াবা আহিব পাৰে গোলাঘাটৰ কলাক্ষেত্ৰৰ পৰা অলপ আগলৈ গ'লে আপোনালোকে সুধিব পাৰে যোগীবাৰী ক'ত। আৰু একচুৱেলি আপোনালোকে আহিছে যদি আপোনালোকে কমেণ্ট কৰি জনাব আৰু প্লেচটো কেনেকুৱা লাগে তাৰ বিষয়ে আপোনালোকে জনাব। চ' ভাবিলোঁ একচুৱেলি এই সময়ত চৰাই চিৰিকটি মাতখিনি শুনি থাকে ন, বহুত ভাল লাগে আৰু আপোনাৰ ইভিনিং টাইমত বেছিকৈ ভাল লাগে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাভ ইউ অল।